হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে নিশ্চয় ভাল। আৰু আজি আপোনালোকৰ মাজলৈ বহুত দিনৰ মূৰত আহিছোঁ। সকলোৰে নিশ্চয় ভালেই। আৰু চব ৰৈ যোৱা মাহ প্ৰসাদে আপোনালোকক কিবা এটা বনাই দেখুৱাম বুলি ভাবিছোঁ। যেতিয়া আমি মাহ প্ৰসাদ হিচাপে খাবলৈ মন নাইকিয়া হৈ যায়, তেতিয়া কিবা এটা বেলেগ নতুন কিবা এটা বনাবলৈ ট্ৰাই কৰোঁ। ভাবিছোঁ আজিও আপোনালোকৰ আগত তেনেদৰে কিবা এটা নতুনকৈ বনাই খাওঁ। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আৰু শেষলৈকে চাই থাকিব। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বলক তেতিয়াহ'লে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই মাহ প্ৰসাদখিনি ধুনীয়াকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত দি লৈছোঁ। এয়া চাওক, ধুনীয়াকৈ মিহিকৈ পিচি ল'লোঁ। আৰু এতিয়া এইখিনি কি কৰিম চাই থাকক। এইখিনি মই কৰিম, এয়া চাওক, আটা গুড়ি অকণমান লৈ লৈছোঁ। ময়দা নাই, আটা গুড়ি আপোনালোকৰ ঘৰত যি পাইছে তাকে লৈ ল'ব। মই এয়া চাওক আটা গুড়ি লৈ লৈছোঁ। আৰু ইয়াতে অকণমান দি দিছোঁ নিমখ। এয়া চাওক, একদম সোৱাদ অনুসৰি নিমখ দি দিছোঁ। আৰু এতিয়া এইখিনি চাওক ধুনীয়াকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত যিখিনি মই মাহ প্ৰসাদ দি দিছিলোঁ সেইখিনিৰ লগত ধুনীয়াকৈ মিক্স কৰি ল'ম, ধুনীয়াকৈ সানি ল'ম। এয়া চাওক, এইখিনি মই কি কৰি আছোঁ চাই থাকক। আৰু এয়া চাওক, ধুনীয়াকৈ এটা ডো বনাই ল'লোঁ। এনেদৰে ডো বনাই ল'লোঁ। ডো বনাই লোৱাৰ পিছত এতিয়া এইখিনি গোল গোলকৈ সৰু সৰুকৈ গোল চেপত এনেকৈ বনাই ল'লোঁ। আৰু এতিয়া ইয়াতে দি দিছোঁ অকণমান ওপৰত আটা গুড়ি। আৰু এইখিনি গমেই পাইছে চাগে এতিয়া মই কি কৰিবলৈ লৈ আছোঁ আপোনালোকে। এয়া চাওক, এতিয়া এইখিনি ধুনীয়াকৈ বেলি ল'ম। আৰু বাকীখিনি গমেই পাইছে আৰু কি কৰিম চাই থাকক। এয়া চাওক, ধুনীয়াকৈ মই বেলি ল'লোঁ। আৰু এইফালে চাওক, এখন কেৰাহী লৈ ল'ম। এয়া কেৰাহী লৈ লৈছোঁ। আৰু ইয়াতে কোনো তেল ব্যৱহাৰ কৰা নাই মই। এয়া দি দিলোঁ, শুকান ৰুটি শুকান হিচাপে খাম মই, তেল ব্যৱহাৰ কৰা নাই। আৰু এইফালে চাওক, মোৰ ফাইনেলি খাবলৈ ৰেডি। আৰু টমেট' চচ অকণমান লৈ লৈছোঁ। এয়া সেইটোৰ লগতে অকণমান ট্ৰাই কৰি চাওঁ। ৱাও, খাবলৈ কিন্তু বিৰাট টেষ্টি লাগিছিলে, বিৰাট টেষ্টি। মই আগতে এনেদৰে বনাই খাই পোৱা নাই। আপোনালোকৰ আগতে শ্বেয়াৰ কৰিলোঁ। আৰু খাবলৈ কিন্তু বিৰাট টেষ্টি আছিল দেই। আৰু যদি আপোনালোকেও যদি বনাই খোৱা নাই তেতিয়াহ'লে বনাই খাবচোন, বিৰাট টেষ্টি। আৰু কেনেকুৱা লাগে খাই আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আৰু আজিলৈ বাই বাই গাইজ, থেংক ইউ ছ' মাছ, লাভ ইউ অল।